লোকসভা ইলেকশ্যনৰ কাৰণে আমাৰ পুৰা জোৰদাৰকৈ চলি আছে। আমাৰ ব্লক ডিষ্ট্ৰিক্ট মিটিং কৰাটো হৈ আছে আৰু এনেকৈ মিটিং কৰাৰ পিছত পাব্লিকে এতিয়া মানে ৰাইজে যিবিলাক ভোটাৰবিলাকে এতিয়া আমাৰ ফালে গতি কৰিছে। গতিকে এইবিলাক কৰাৰ পিছত এতিয়া আমি পকেট মিটিং কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ বঙালী চেল আছে, বঙালী চেলেও মানে তাহাঁতে যথেষ্ট কষ্ট কৰিছে যাতে আমি বঙালী ভোটটো পাই যাওঁ, ধুনীয়াকৈ পাই যাওঁ, যাতে ভুল নহয় তাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। তো তেওঁলোকৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো মানে মই বহুত ভাল পাইছোঁ। আৰু এতিয়া তেওঁলোকে ৰাইজে যাতে বুজি পায়, তেওঁলোকৰ মুখৰ কথাটো শুনি পেলাই কিছুমানে হয়তো মানে সন্দেহ কৰিব পাৰে যে আমি অহা নাই, আমি নাহিলে মানে তেওঁলোকৰ মুখৰ কথাৰ ওপৰত ৰাইজে বিশ্বাস নকৰিবও পাৰে। সেইটো ভাবি পেলাই আমাক মাতিছে, মই আহিছোঁ যে আগন্তুক MP ইলেকশ্যনটো যদি ইলেকশ্যনত যদি আমি আমাৰ কেণ্ডিডেটক পাৰ কৰাব পাৰিম, তেতিয়াহ'লে আমাৰ হাগ্ৰামা মইলী ডাঙৰীয়াক আমি আকৌ BTCৰ চিফ হিচাপে পাম। যদি আমি BTCৰ চিফ হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পাওঁ, তেতিয়াহ'লে আমাৰ উন্নতিৰ পথত আমি আগৰ দৰে আমি গতি কৰিব পাৰিম। সেই কথাটো মই তেওঁলোকক বুজাইছোঁ। তেওঁলোকৰ বহুত অসুবিধা আছে, গলি কিছুমান ৰাস্তা হোৱা নাই, সেই কথা তেওঁলোকে মোক অৱগত কৰিছে। ঠিক আছে, আমাৰ MP যদি থাকে তেতিয়াহ'লে উন্নতিৰ কাৰণে ফাণ্ড পোৱা যায়, সেই ফাণ্ডবিলাকৰ পৰা যাতে আমি গলি ৰাস্তাবিলাক বনাবৰ কাৰণে আমি ক্ষমতাটো পাই যাওঁ, তাৰ কাৰণে মই তেওঁলোকক বুজাইছোঁ। 2000 যেহেতু নৱকুমাৰ চৰণীয়া দুইবাৰকৈ জিকি গ'ল, এবাৰ কেনেকুৱা হ'ব বুলি ভাবে? এতিয়াতো নৱকুমাৰৰ কথাই নাই, তেওঁৰ চাৰ্টিফিকেটো কেঞ্চেল হৈছে। কেঞ্চেল নহ'লেও তেওঁ যদি নমিনেশ্যন দিলেহেঁতেন, আমাৰ বড়ো লোকসকলে কেতিয়াও আৰু নৱচৰণীয়াক তৃতীয়বাৰৰ কাৰণে তেওঁলোকে ভোট নিদিয়ে। সেই মানে কথা একেবাৰে ধ্ৰুৱ সত্য হয়। সকলোৱে এইবাৰ মানে চিন্তা কৰি ৰাখিছে নৱচৰণীয়াক মানে আমি ভোট নিদিম, কাৰণ তেওঁক ভোট দিয়াৰ পিছত আমি একো পোৱা নাই। এইটো ৰাইজৰ কথা। গাঁও গৈ পেলাই মই যিটো পাইছোঁ, মুছলিম এৰিয়াত গৈছোঁ, ৰাজবংশী এৰিয়াত গৈছোঁ, তাত সকলোৱে কৈছে যে নৱচৰণীয়া ভোট দিয়াৰ পিছত আমি ঠগ খালোঁ। আৰু বঙালী এৰিয়াততো, আমাৰ টাউন এৰিয়াতো আমি একো দেখাই নাই, পাব্লিকে একো দেখা পোৱা নাই। তো তেওঁক তৃতীয়বাৰৰ কাৰণে কি ভুল কৰিবৰ কাৰণে, আকৌ ভুল কৰিবৰ কাৰণে তেওঁ কিয় ভোট দিব? এনেও তেওঁ এইবাৰ ষ্টেণ্ড কৰিব নোৱাৰে। কংগ্ৰেছ আছে আৰু এইপিনে NDA আছে, কাৰ লগত যুঁজ হ'ব বুলি ভাবে? যুঁজ হ'লে NDAৰ লগতে আমাৰ যুঁজ হ'ব, আৰু বেলেগটো নাই। UPPL আৰু আমাৰ মাজতে মানে যুঁজটো হ'ব। কিন্তু ৰাইজে একেবাৰে সঠিক সিদ্ধান্ত লৈছে যে এইবাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যি আমাৰ দল আছে BPF, তাকে ভোট দিয়া হ'ব। বিজনেছমেনৰ পৰা আৰম্ভ কৰি, মানে লেবাৰ কৰি খোৱা মানুহবিলাকৰ পৰা আৰম্ভ কৰি ঠেলা অটোৱালা চবেই মানে এতিয়া হাগ্ৰামা মহিলাৰীকে বিচাৰে। হাগ্ৰামা মহিলাৰী যি কেণ্ডিডেটক নিদিয়ক কিয়, আমি BPFকে ভোট দিম, সেইটো একেবাৰে থিৰাং কৰি ৰাইজে ৰাখি থৈছে। তেওঁতো টিকেট নাপায়, তেওঁ ST নহয়, তথাপি তেওঁ মানে আবেদন কৰিছিল নেকি টিকেট পাবৰ কাৰণে, এপ্লিকেশ্যন দিছিল নেকি, সেইকাৰণেই লিষ্টত দিয়া হৈছিলে, পেনেল লিষ্টত দিয়া হৈছিলে। কিন্তু পেনেল লিষ্টতহে দিয়া হৈছে, কিন্তু খাম্পা বৰগেৰী আমাৰ কেণ্ডিডেট আগৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেশ্যন দিব পাৰে। যদি তেওঁ মানে পায়, তেওঁৰ কেণ্ডিডেটছৰ যদি কেঞ্চেল নহয়, তেতিয়াহ'লে দিব পাৰে, যুঁজিব পাৰে। ইয়াত আমাৰ ক'বলগীয়া কথা নাই, কিন্তু তেওঁ থিয় দিব নোৱাৰে, কাৰণ তেওঁ ST নহয় বুলি আমি সকলোৱে জানো। কেনেকুৱা ফেক্টৰ হ'ব বুলি ভাবে যদি থিয় হয়? তেওঁতো থিয় হ'বই নাপায় না, তেওঁতো ট্ৰাইবেল নহয় না, সেই গতিকে তেওঁ থিয় হ'ব নোৱাৰে। অন্যান্য দলৰ পৰা যদি কোনোবাই থিয় হয়, তেওঁলোকৰ লগতে আমাৰ কণ্টেষ্টটো হ'ব। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा?
रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।